কৃষ্ণ আমার ইষ্ট দেব আমার গুরু রাম রামর সকারণী ভগত রাম কৃষ্ণ আমার ইষ্ট দেব আমার গুরু রাম রামর সকারণী ভগত গুড মৰ্ণিং এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন জেগালৈ যাবলৈ ওলাইছোঁ, ৰেডি হৈ লওঁ, তাৰপিছত কৈ আছোঁ ক'লৈ গৈ আছোঁ। চ' ওলাই ৰেডি, আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ জ্ঞানপ্ৰসাদ বাৰ্ষিক অধিৱেশন জনাই চিমেণ্ট চাপৰিত, ধেমাজি জিলা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু উপস্থিত হ'লোহি চিমেণ্ট চাপৰিত। এতিয়া আমি যাওঁ অধিৱেশনৰ ঠাইলৈ, ইয়াতে গাড়ীখন পাৰ্ক কৰি বলক আমি অধিৱেশনৰ ঠাইলৈ যাওঁ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। হে কৃষ্ণ স্বামী তুজো পাবে আমি কৃষ্ণ আমার ইষ্ট দেব আমার গুরু রাম রামর সকারণী ভগত রাম কৃষ্ণ আমার ইষ্ট দেব রাম রামর সকারণী ভগত না হব ভদ জন হুয়া হরি গুণ নাম বড় সব
কেৱল শৰণ কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱে হে প্ৰভুৱে হে যদুপতি মই মোৰ সমতি নাজানো সেৱাটো মাৰ কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰ পুৰুষ উত্তম পৰম আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ